নমস্কাৰ বন্ধুসকল, কেনে আছে? কুশলে আছে নিশ্চয়। মই এটি নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিবলৈ লৈছোঁ। চেনেলটোৰ নাম ৰাখিছোঁ দৃঢ়ই কণ্ঠ। দৃঢ়ই কণ্ঠক আপোনালোকে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব। মোৰ জীৱনৰ বাটত লগ পোৱা বিভিন্নজন ব্যক্তিৰ মনৰ কথা বতৰা, বিভিন্ন গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি আৰু দৈনিক কৰ্মসূচীৰ লগতে মই কেনেধৰণে ব্যস্ত আটাইবিলাক বিষয় আহি থকা দিনবিলাকত আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। লগতে মোৰ যিখিনি হবি, যেনে ধৰক মই কবিতা লিখি ভাল পাওঁ, কবিতাৰ মই অনুৰাগী। গতিকে এই চেগতে আজি প্ৰথম কাব্য সংকলনৰ দুকমুকালিৰ বেলিৰ প্ৰথমটি কবিতা মই পাঠ কৰি দিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম জিকমিক ৰূপালী জোনাক। সাগৰ নীলা আকাশৰ তলেদি গহীন স্বপ্নময়তাৰ বাহৰ পাতিছোঁ নাঙত হৃদয় খনি লৈ। সোণাৰু হালধিয়াই ৰিঙিয়াই মাতিছিল মোৰ জন্মদিনৰ প্ৰতি খোজ। পছুৱাত বিয়পে প্ৰতিকোণৰ স্মৃতি সুখ ফাগুনৰ কুহেলিকা। দৃঢ়ই হেলুকনি পানীত জাগ্ৰত হৈ ওখকৈ বগামাটিৰ নামেৰে পৰিচয় টিফুক। প্ৰাণ কাতৰি চিঞৰি উঠিছিল সেই গাঁৱৰ মাটিত এটি কণমানি। নিচুকনি গীতজোৰে ফাগুনমহীয়া জোনাক ৰাতি ফাগুনী আইৰ কোলাত। শব্দৰ ঝংকাৰে চৌপাশে মলমলাই উঠে লুতুৰি পুতুৰি দেহাৰে খেলা কেঁচা মাটিৰ গোন্ধ। লঠঙা বিৰিখেও আৱৰণ খোলে এদিন নসাজ পিন্ধাৰ আকুলতাত। তলসৰা পাতৰ খচমচনি টিকটিকীয়া ৰ'দৰ ছায়াত মধুময় স্মৃতিৰ সময় গণে। পলাশৰ ৰঙেৰে ৰঙিয়াল আইৰ বোপাইৰ আশাৰ চৰণত। 25টা বৰ্ষৰে খোজ থৈ চঞ্চলা এখন হৃদয়। উতলা ফাগুন বনত চৌদিশে জিলিকি ৰয় তেতিয়াই ৰূপালী জয়ন্তী বৰ্ষৰ পোহৰৰ জিকমিক। এই কবিতাটি আচলতে বহু পুৰণি। মই যেতিয়া 25টা বৰ্ষত ভৰি থৈছিলোঁ তেতিয়া এই কবিতাটো সৃষ্টি কৰিছিলোঁ। গতিকে এনেধৰণৰ বিভিন্ন কবিতা, মোৰ নিজা কবিতাৰ লগতে অসমৰ বিশিষ্ট কবিসকলৰ কবিতাও কেতিয়াবা আপোনালোকৰ মাজলৈ লৈ আনিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু দৃঢ়ই কণ্ঠক আপোনালোকে জীপাল কৰি ৰাখিব বুলি আশা ৰাখিছোঁ। ইয়াকে ক'লোঁ। ধন্যবাদ। জয় আই অসম।